নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ ৰতনপুৰ বাতৰি আপোনাৰ বাতৰি। আজি অসমীয়া মাঘ মাহৰ 7 তাৰিখ দিনবাৰ, ইংৰাজী জানুৱাৰী 22, 2023 চন। আগবঢ়াইছোঁ আজিৰ বাতৰি। আজিৰ ৰতনপুৰ ব্ৰেক ব্ৰেকিং বাতৰি স্থান পাইছে MG Nragaৰ 2022-23 বৰ্ষৰ প্ৰায় 55 লাখ টকাৰে দিনজোৰা কামৰ শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচীৰে। আজি 20 নং গোলাঘাট সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰী ৰাজু সোণোৱাল আৰু বিজেপিৰ ৰতনপুৰ কাৰ্যকৰ্তাৰ দ্বাৰা 2 নং মিলনপুৰ বৰনামঘৰৰ প্ৰাংগণত সংস্কৃত চৰ্চা কেন্দ্ৰ, সোণোৱাল জাতিৰ পৰম্পৰা, তৰাজৰী কটাৰীৰে কাটি প্ৰথমটো কাম শুভাৰম্ভণি কৰা হয়। ইয়াৰ পাছতেই পঞ্চায়তৰ সভাপতি লক্ষী কছাৰী, গমাৰি ব্লকৰ চেয়াৰমেন কেশৱ শইকীয়া, সমাজকৰ্মী শ্ৰী দিগন্ত বৰা, পুষ্পমন বুথৰ সভাপতি প্ৰশান্ত বৰা, শক্তি প্ৰমুখ দিলীপ বৰুৱা, বিদ্যালয়ৰ প্ৰধান শিক্ষক সমাজসেৱক মৃদুল বৰা ছাৰ আৰু বিজেপি কাৰ্যকৰ্তাৰ দ্বাৰা চৰাইমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ ভূমি উন্নয়নৰ কাম ৰঙা ফিটা কাটি শুভাৰম্ভণি কৰে। তাৰ লগে লগেই মুছৰভঙা খেলপথাৰখন কোনো যাতে কামত হেমাহি আৰু দুৰ্নীতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষী কছাৰীৰে ৰাইজক অনুৰোধ জনাই ৰঙা ফিটা কাটি ভূমি উন্নয়নৰ কামৰো শুভ আৰম্ভণি কৰা দেখা যায়। তাৰ পাছতেই 2টাকৈ কৃষি ক্ষেত্ৰলৈ যাতায়াত কৰা পথ মুছৰভঙা কানাইঘাট পাৱলি তলৰ পৰা 2 নং মিলনপুৰ সংযোগী পথ আৰু মিলনপুৰ জন্মেজয় তিনিআলিৰ পৰা বৰনামঘৰ হৈ বৰবিল সংযোগী কৃষিপথ দুটিও কামৰ শুভাৰম্ভণি কৰা দেখা যায়। তাৰ পাছতেই আমগুৰি সৰ্বজনীন শিৱ মন্দিৰৰ ৰাইজৰ সহযোগত মন্দিৰ ভাগৰ ভক্তসকলৰ সুবিধাৰ অৰ্থে মন্দিৰ ভাগৰ ভূমি উন্নয়নৰ কাম শুভ আৰম্ভ কৰা হয়। তাৰ পাছতেই 6 নম্বৰটো কাৰ্যসূচীত 4 নং লক্ষীপুৰ নৱমিলন বৰনামঘৰ খেলপথাৰৰ ভূমি উন্নয়ন কামৰ শুভাৰম্ভৰ অন্তত গমাৰি মণ্ডলৰ মন কে বাত অনুষ্ঠানত সহ আহ্বায়ক শ্ৰী দিগন্ত বৰা ডাঙৰীয়াই অনাগত দিনত পঞ্চায়তখনৰ আৰু অধিক উন্নতি কৰাৰ লক্ষ্যৰে আঁচনি প্ৰস্তুত কৰি পুঁজি আবণ্টন কৰিব লাগে বুলি কৈ অনুষ্ঠান দিনজোৰা কাৰ্যসূচী ইমানতে সামৰণি মাৰে।